खुलुमबाय आङो बिटिआर ओनसोलजों लोगोसे गासिबो रायजो राजाफोरनिसिम खावलायनो सानो जे सेकेन्ड फेज जि COVID-19 बे थासारिया आसाम नाङैनो गाज्रिनिफ्राय गाज्रि जादों। भारतबर्षनि गुबुन जायगायाव जेरैबायदि गिख्रंथाव महर लादों आसामनिबो दाब दाब जायगायाव बियो बांनायनिफ्राय बांबोनो हमदों। दा बिनिखायनो आं बयखौबो खावलायनो सानो दायो जि मोनसे डाबल मिउटेन्ट कभिडनि गोदान मोनसे थासारि फैदों बेवहाय गोदान मोनसे थासारि नुजाफैदों। বিটিআৰ বাকী ৰাইজক কৰোণামুক্ত কৰিবৰ কাৰণে আমি দিন ৰাতি কাম কৰি আছোঁ। আমি লক্ষ্য স্থিৰ কৰিছোঁ বিটিআৰ বাকী ৰাইজক সকলোকে ভেকচিন প্ৰদান কৰি পেলাই আমি অহা দিনত কোভিডৰ লগত যুঁজ কৰি পেলাই আমি যাতে জয়ী হওঁ। সেইবোৰ সব চৰকাৰৰ চাল, নিজে ভাল কাম কৰিছে বুলি মিছাকে প্ৰচাৰ কৰি আছে। ঠিক কথা কৈছে আপুনি। ভেকচিন নলওঁ মই, চাওঁ কি হয়। ভেকচিনত কি আছে তই জান? তই জান? মই জানো? নাজানো। তহঁতে কোৱাটো সঁচা নহয় নেকি? গোটেই মানুহবিলাক ভেকচিন ল'বলৈ লাইন পাতি আছে, টিভিত দেখিছোঁ মই। যা তেন্তে তয়ো মোৰ গৈ যা, ভেকচিন লৈ মৰি থাকিবি যা। ভ্যাকসিন লইবেন না বেড়া, যদি বাসি থাকবা মনে হয় ভ্যাকসিন লইবেন না। হেৰি একেবাৰে ভেকচিনটো লৈ আহিব। কাম নাই, মই নলওঁ আৰু তহঁতো যাব নোৱাৰ, উল্টা মৰিবিহে। মাস্কটো পিন্ধি যোৱা নে কিয়? আলুকেইটাহে আনোগৈ, কাঠৰ কুণ্ডা অকলে মই পাহাৰৰ পৰা দাঙি আনো। মোক কৰোণা চোৰণা একো হিলাব নোৱাৰে। মাস্ক নালাগে, মই আহোঁ। মা, দেউতাই চেনিটাইজাৰ নিনিলে দেখোন। মাস্ক আৰু চেনিটাইজাৰৰ একো কাম নাই, ভেকচিনো ভেকো ভাওনা। দেউতা 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 শুনক শুনক, ভেকচিনটো ল'লে নিশ্চিন্ত হ'ব। ভেকচিন লৈ হৈ জম দুটক মাতিবলৈ মোৰ ইচ্ছা নাই, বুজিলি? দেউতা লওক চাহ খাওক। নেলাগে, চাহ নাখাওঁ। মূৰটো খুব বিষাই আছে আজি। ডক্টৰৰ ওচৰত গৈ এবাৰ দেখাই আহোঁ নেকি? নালাগে, ডক্টৰ তাত গ'লে কৰোণা ওলাব। লাগিলে মই ফাৰ্মাচীৰ পৰা টেবলেট আনি আছোঁ, খালে ভাল পাব। কোভিডৰ সংক্ৰমণ কমি যোৱাৰ লগে লগে মৃত্যুৰ হাৰো নিশ্চিতভাৱে কমি যাব। অহা সপ্তাহটোত মই পৰিৱেশ আৰু বেছি উন্নত হ'ব বুলি আশা কৰোঁ। ভেকচিন যি ধৰণে আমি পাইছোঁ সেই ধৰণে দি আছোঁ, আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এটা বহুত বড় দুর্নীতি ভাগ্যা। এই পেটটা লাগায়া সরকারে বহুত কোটি কোটি টাকা সারা পকেটে ঢুকাব। হ্যাঁ, মোৰ অনুমান সেইটোৱেই হৈছে লিডা। বহুত টকাৰ মামলা এইটো। ৰাইজক কিন্তু বলি পঠাব নাইছে সিহঁতে। হয় আকৌ আলিদা শুনিছেনে? ৰবিৰাম খুৰাৰ কৰোণা হৈছে, তেখেতক হস্পিটেল লৈ গৈছে। শুনিলি? সি দেখোন ভেকচিন লৈছিলে, কি হ'ল এতিয়া? এইগুলা সব নাটক ভাগ্যা। বাইদেউ 1 কিলো আলু দিয়কচোন। লওক ঔষধ খাওক। মাইনা, অ' মাইনা, এয়া খৰচটো লৈ যাওঁ। মুঠতে বেজিৰে খুচি খুচি আমাক মাৰি পেলাবলৈ চৰকাৰৰ এইবোৰ চাল। নলওঁ মই বেজি তেজি। চৰকাৰে আমাক বচাব খুজিছে, এতিয়া আমি যদি নিজেই বাচিব নোখোজোঁ তেনেহ'লে চৰকাৰে কৰিব কি? No, mulia jadi.
আপোনাৰ এটা ভুলে শেষ কৰিব পাৰে আপোনাৰ জীৱন আৰু আপোনাৰ আত্মীয়। মই মোৰ শ্ৰদ্ধাৰ বিটিআৰবাসী ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ যদি সামান্য মাত্ৰ কোভিড-19ৰ লক্ষণ দেখা দিয়ে, অতি সোনকালে অতি পলমে আপোনালোকে চিকিৎসকসকলৰ লগত পৰামৰ্শ লওক। আপোনাৰ জীৱন ৰক্ষা কৰিবলৈ আমাক সহায় কৰক। পৰ্যাপ্ত পৰিমাণৰ ভেকচিন আছে, ভেকচিন লওক, ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰক আৰু গেডাৰিং প্লেচ এভইড কৰি নিজকে বচাই ৰাখক। হেল্ল' 108। স্বাস্থ্য বিভাগে ক'ভিড ৰোগীক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, যাতে সুস্থ মানুহে এই ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিব পাৰে। সেইকাৰণে চৰকাৰে ভেকচিনৰ ব্যৱস্থা কৰিছে। এতিয়া তই যদি নিজে মৃত্যুক মাতিবলৈ বিচাৰিছ, বিটিআৰ চৰকাৰে কি, ময়ো একো কৰিব নোৱাৰিম। ছাৰ কি হ'ল? ক্ষমা কৰিব, আপোনাৰ ছোৱালীজনীক বচাব নোৱাৰিম। মোক কৰোণা চোৰণা একো হিলাব নোৱাৰে। ভেক্স নালাগে বাইদেউ। কৰোণা হৈছে তেখেতৰ। হস্পিটেল অনা অলপ দেৰি হ'ল, অক্সিজেন লেভেলটো কমি গৈছে। আপুনিও টেষ্টটো কৰাই লওক। ডক্টৰৰ ওচৰত গৈ এবাৰ দেখাই আহোঁ নেকি? নালাগে, ডক্টৰ তাত গ'লে কৰোণা ওলাব। লাগিলে মই ফাৰ্মাচীৰ পৰা টেবলেট আনি আছোঁ, খালে ভাল পাব। হয় বৰোদা, ৰবিৰাম খুৰাৰ ক'ভিড নিগেটিভ ওলাল। সি ভেকচিন লোৱাৰ কাৰণে বাচি গ'ল। ঐ, আমিও ভেকচিন লোৱাটোৱে ভাল হ'ব। প্ৰতিদিনে শ শ মানুহ মৰিছে। এতিয়াও যদি আমি আকুৰগুজ হৈ থাকোঁ, চৰকাৰকে দোষ দিয়াত লাগি থাকোঁ, তেনেহ'লে আমি নমৰি কোন মৰিব? চৰকাৰে নিজৰ দায়িত্ব কৰিছে, এতিয়া নিজক বচোৱাৰ দায়িত্ব আমাৰ। ব'ল, ভেকচিন কিন্তু তয়ো ল'ব লাগিব আৰু গাঁৱৰ সকলোৱে ল'ব লাগিব। অঁ, ল'ব সকলোৱে ল'ব। হয়, দায়িত্ব আমাৰ। আমি প্ৰতিজনে নিজৰ নিজৰ দায়িত্ব ল'লে অচিৰে উফুৰাই পেলাব পাৰিম মহামাৰী কৰোণা ভাইৰাছ। তাতে আহক আমি সজাগ হওঁ, আতংকিত হওঁ। হয়, খুব জটিল সময়। ঘৰৰ কাৰোবাৰ সামান্য জ্বৰ চৰ্দি মূৰৰ বিষ হ'লে লুকুৱাই নাৰাখি ডাক্তৰৰ পৰামৰ্শ। आथिखालनि सोलिबाय थानाय थासारिया जों बयनिबो थाखाय जोबोरैनो गोब्राब जानानै दङ। न'खरनि सोरबा सुबुंफोर लोमजादों, खर' सादों एबा गगा मोनदोंब्ला दोनखोमायालासे डक्टरजों जगाजग खालामनांगौ। एसे एनै लोमजानाय देहायावबो कर'ना भाइरासआ जायगा लानो हागौ। আমি বিটিআৰ পৰিষদীয় চৰকাৰ দিন ৰাতি সাজু হৈ আছোঁ আপোনালোকৰ সহায় আৰু সেৱা আগবঢ়োৱাৰ কাৰণে। সেইকাৰণে আপোনালোকৰ সহায় আৰু সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। উৰা বাতৰিত বিশ্বাস নকৰি চৰকাৰে প্ৰদান কৰা ভেকচিন আপোনাৰ পৰিয়াল তথা চুবুৰীৰ সকলোৱে লোৱাটো নিশ্চিত কৰক। মনত ৰাখিব, সতৰ্কতাই বচাব আমাক।
বচাব আপোনাক বচাব আমাৰ বিটিআৰ।